Hey guys, welcome to my new vlog. তো মই ভাবিছোঁ আজি আপোনালোকক মোৰ ভাঙা ঘৰটো দেখাই দিম বুলি ঘৰটো মোৰ হৈছে এইটো কিন্তু আপোনালোকে আহিলে তো ডাইৰেক্ট চটলত পৰিব নোৱাৰে আহি ৰাস্তাৰ পৰা আহিব লাগিব তো বলক আমি ভিডিঅ'টো সোনকালে আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ মানে ৰাস্তাৰ পৰা আৰম্ভ কৰোঁ তো আপোনালোকে যদি মোৰ ঘৰত আহে বানেগুচিৰ পৰা আহিলে বানেগুচিৰ চকৰ পৰা আহিলে আপোনালোকে এনেকৈ আহিব লাগিব তাৰপিছত হৈছে এইটো মোৰ ঘৰ আৰু যদি শিলগখনিৰ সেইটো চাইডৰ পৰা আহে এনেকৈ আহি এইটো হৈছে মোৰ ঘৰ আৰু আমাৰ গাঁওখনৰ নাম হৈছে ডাংগুৱাপাৰা গাঁও আৰু এই যোনটো চুবুৰী মানে আমাৰ ঘৰ য'ত আছে সেইটো হৈছে বৰগাছা চুবুৰী আৰু এনেকৈ সোমাই যাব সেইটো হৈছে মোৰ ঘৰ তো এনেকৈ আহি আপোনালোকে মানে ঘৰৰ সন্মুখত এনেকুৱা এখন গেট দেখা পাব তাৰপিছত গেটত লগাই দিব ফিংগাৰপ্ৰিণ্ট নাই মানে এখন টিঙৰ দৰ্জা মাৰি দিব তাত ঠেলা আনিবই তাৰপিছত এণ্ট্ৰি কৰি দিব ঘৰৰ ভিতৰত আৰু আপোনালোকে এণ্ট্ৰি কৰি দিলে এতিয়া গেটৰ ভিতৰত মানে ৱেলকাম টু আৱাৰ হোম আৰু এণ্ট্ৰি কৰি আপোনালোকে এনেকুৱা এখন চোতাল দেখা পাব মোৰ মানে আমাৰ ঘৰৰ সন্মুখত আৰু গেটৰ কাষতে মানে এইটো মন্দিৰ আছে য'ত আমি সেৱা কৰোঁ আৰু চাকি দিওঁ আৰু সেইটো হৈছে আমাৰ মাজুমাথিৰ ঘৰ তাৰপিছত আপোনালোকে সেইফালে নাযাব এইফালে চিধাই সোমাই যাব মোৰ ঘৰলৈকে আৰু আহক ঘৰৰ ভিতৰলৈকে আৰু আপোনালোকে চোতালৰ পৰা অলপ আগুৱাই আহিয়ে পাই যাব এনেকুৱা এখন বাৰান্দা সেইফালে আছে লেট্ৰিন বাথৰুম আৰু দমকল সেইফালে পিছত যাব খাই লৈ কিনতে আগে ঘৰত এণ্ট্ৰি কৰক চাহ ভাত খাই লওক আৰু ঘৰৰ ভিতৰত এণ্ট্ৰি কৰি আপোনালোকে এটা এনেকুৱা ধৰণৰ লুক এটা দেখা পাব ধুনীয়া আৰু ইয়াতে টেবুল এখন আছে আৰু তাত আছে মোৰ পঢ়া টেবুলখন আৰু এইবিলাক চকী পৰা আছে আৰু এইখন বিচনা আপোনালোকে চকীত বহিব পাৰে আৰু যদি আহি কিনে ভাগৰ ধৰে মানে আহোঁতে তেনেহ'লে বাকৰো দিব পাৰে বিচনাত সেইটো আপোনালোকৰ কথা আৰু এইপিনে মোৰ পঢ়া টেবুলখন অকণমান দেখুৱাই দিছোঁ চাওক মই এইবিলাক ফটো চটো মাৰি কি কৰি পেলাইছোঁ আৰু মানে এই যিখন ছবি আছে লক্ষ্মীমাৰ ছবি হয় মই নিজে আঁকিছোঁ হাতেৰে অলপ সৰু থাকোঁতে আঁকিছিলোঁ আৰু এই ফ্ৰেমটো হৈছে আইনাৰ মানে পলিথিনত ভৰা এনেকৈ ফ্ৰেমটোত বান্ধাই থৈ দিছোঁ আৰু এই যিখন ফটো আছে এই ফটোখনত এটা মেছেজ আছে মানে কৈছোঁ মই মেছেজটো মানে মহাত্মা গান্ধী যেতিয়া আছিল আমাৰ ইয়াত মানে আহিছিল তেতিয়া মানে এটা ধুনীয়া পৰিৱেশৰ সৃষ্টি হৈছিল সত্য মানে চব সঁচা কথা কৈছিল আগৰ মানুহে কিন্তু মহাত্মা গান্ধী যেতিয়া গুচি গ'ল এই এনেকুৱা ধৰণৰ অন্ধকাৰ হৈ গ'ল গুচি যেতিয়া গ'ল মানে চবে মিছা কথা কয় আজিকালি মানে সঁচা সেইটো নোহোৱা হৈ গ'ল বেছিভাগ আৰু এইখন ছবিতো এটা মেছেজ আছে মানে চাওক এইখন হৈছে আমাৰ ধুনীয়া সেউজীয়া আৰু নীলা পৃথিৱী আৰু এই ধুনীয়া সেউজীয়া আৰু নীলা কৰি ৰাখিছে এই প্ৰকৃতিৰ এইখন হাতেই প্ৰকৃতিৰ হাতখনে মানে পৃথিৱীখনক ধৰি ৰাখিছে এনেকৈ আৰু প্ৰকৃতিক আমি এনেকৈ ধৰি ৰাখিব লাগিব আৰু যেতিয়া আমি এই হাতখন গুচাই দিওঁ প্ৰকৃতিয়ে এইখন হাত গুচাই দিব তাৰপিছত পৃথিৱীখনক এই বিভিন্ন ধৰণৰ আগ্নেয়গিৰিবিলাকে মানে ধ্বংস কৰি পেলাব সেইকাৰণে প্ৰকৃতিক বচাই ৰাখক সেইটোৱে আৰু মেছেজ আৰু এইপিনে আছে মানে বেতালদা আৰু নিপুদা মানে এওঁলোকক মই আঁকিছিলোঁ এই দুখন ফটো ষ্টেট অৰিজিনেল দুখন তেওঁলোকৰ ঘৰত আছে বাৰু আৰু এইপিনে চাওক মই এইবিলাক লিখি থৈছোঁ চকেৰে লিখিছোঁ অন ইউটিউব নৱজিত ভ্লগছ তাৰপিছত এইটো পহিলা আই লাভ ফুটবল মই বহুত বেছি ভাল পাওঁ আৰু এইবিলাক সপোন সীমাহীন সেইবিলাক লিখিছোঁ আৰু মাই থাকিলেতো কৈয়ে থাকে মা নহ'লি এইবিলাক চাওক পঢ়া ভালদৰে এনে লিখি থৈ দিছোঁ আৰু পতাকা দুখন মাৰা আছে এনেকৈ আৰু আৰ্মি বুলি লিখা আছে আৰু এই গণেশটো মই চকেৰে আঁকিছোঁ ধুনীয়াকৈ আৰু এইফালে আছে মোৰ এইবিলাক নিজে বনোৱা বস্তু কোক চাওক কোক এইবিলাক মই বনাইছোঁ বাহিৰে মানে ধুনীয়াকৈ আৰু এইটো হৈছে কোক আপোনালোকে এনেকৈ বনাই থৈ দিব পাৰে কাঠ পেঞ্চিল কলম আৰু এইটো হৈছে খৰাহি নিজে বনাইছোঁ আৰু এইটোও নিজে বনাইছোঁ মানে প্ৰজেক্টৰ বনাইছিলোঁ আৰু বাঁহী আছে বাঁহী মই বজাই বহুত বেছি ভাল পাওঁ বা শুনিও ভাল পাওঁ ইমান বেছি বজাব নাজানো কাষৰে জেঠাইজনে দিছে মানে এইখন আৰু এইখন হৈছে মোক মানে এক্সাম দিব যাওঁতে দিছিল এইখন টেবুল কিন্তু 9-10ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বহুত বেছি প্ৰয়োজন মানে পেৰিয়ডিক টেবুল অফ দ্য এলিমেণ্টছ মানে হিলিয়াম লিথিয়াম বেৰিলিয়াম বৰণ কাৰ্বন এইবিলাকৰ মানে গোটেইখিনি আছে সূত্ৰ ধুনীয়াকৈ আৰু বাতৰি কাগজ কিয় মাৰিছোঁ আপোনালোকে চাগে ভাবিছে যে পাগল নেকি বাতৰি কাগজ এনেকৈ মাৰি থৈছে কিন্তু বাতৰি কাগজত মানে বহুত বেছি কাহিনী আছে এই দুখন কাগজত আৰু মই লাইফত আজিকালি যিমান বেছি ইংলিছ কবিতা পঢ়িছোঁ সকলোতকৈ ভাল লগা কবিতা হয় এইটো দ্য স্কুল বয় এইখন ছবি এনেকৈ আঁকিছিলোঁ আৰু কবিতাটো এনেকৈ লিখি আঠাৰ কাৰণে এইবোৰ বয়া হৈ গৈছে বাৰু আৰু এইখন গণেশৰ ছবি মাৰা আছে আৰু ইয়াতে মানে মৰেল ষ্টৰি এটা লিখা আছে আৰু ইয়াতে বিহুৰ ৰচনা লিখা আছে কাতি বিহু মাঘ বিহু আৰু ৰঙালী বিহুৰ মানে ইংলিছত লিখা আছে ৰচনা আৰু এইখন মই হাতেৰে অঁকা হয় গণেশ বাবা আৰু এইটো আছে মহাদেৱ মই নিজে আঁকিছোঁ আৰু বিগ বজাৰ আৰু ভিমাৰ্ট আৰু এইবিলাক ছবি আৰু বনাই দিছোঁ আৰু এইটো এটা মানে ফুটবলৰ আঁকি থৈ দিছিলোঁ আৰু এইবিলাক শ্ৰীকৃষ্ণ আৰু ৰাধা আছে আৰু এটা বস্তু দেখুৱাই দিওঁ সেইটো চাই লওক সেইটো হৈছে কেমেৰা মানে আমি ভেকশ্যন কৰোঁতে সেইটো মানে ব্যৱহাৰ কৰিছিলোঁ আৰু এনেকুৱা এটা ৰুম মোৰ আৰু এইপিনে আছে মানে এইবিলাক পুৰস্কাৰ বিভিন্ন ধৰণৰ
ক'ৰবাত কানি পাইছিলোঁ আৰু আছে পুৰস্কাৰ বহুত আৰু ভিতৰৰ ৰুমটোত সোমাই যাই কিনে আপোনালোকে দেখিব এনেকুৱা এটা পৰিৱেশ মানে ভিতৰত সোমাই আহি মানে দুখন বিচনা আছে আৰু এইফালে মানে আমাৰ আলনা আছে কাপোৰ চাপোৰ জাপি থোৱা হয় আৰু এইপিনে আছে মুখত খোৱা আৰু গাত খোৱা তেল এইবিলাক থৈ দিং আৰু আমাৰ ড্ৰেছিং চেচিং নাই স্পলিন মেইন সকলোতে লাগে জানা স্পলিনে শুওঁ আমি আৰু আমাৰ সেই বুলি এইখনে মানে আইনা আছে ড্ৰেছিং নাই তেনেকুৱা এইখন আইনাৰে ফ্ৰেমটো তাতে আছে লক্ষ্মী মাৰ ফটোটো মাৰি থৈ দিছোঁ এইখন আইনা মানে ৱালত লগোৱা আছে ফিক্স কৰি পুৰা আৰু এইপিনে এইবিলাক চাজা আছে কিবা কিনি থৈ দিছোঁ মই আৰু এইবিলাক চাওক মোৰ ফেলেনিত যোৱা বস্তু হয় মই মানে স্কেটছ পেনেৰে এইবিলাক বনাইছোঁ ধুনীয়া দেখা হৈছিল চাফা কৰা নাই কাৰণে এনেকুৱা দেখা হৈছে আৰু এইপিনে আছে এই দুখন চাজা আছে এইবিলাক থোৱা আছে উট আছে হাতী আছে গৰু আছে কিবা কিবি আছে আৰু ভগৱানৰ ছবি আছে আৰু এইটো আমাৰ মামাৰ মৃত্যু হৈছে ইয়াত থৈ দিছোঁ এনেকৈ আৰু সেইফালে যায় আপোনালোকে পাকঘৰ দেখা পাব ধুনীয়াকৈ পানীৰ বটল ডাইনিং আছে আৰু বস্তু থোৱা আছে আৰু এইখন আছে গেছ টেবুল নহয় চাং এইবিলাক আমি নিজে বনাইছোঁ চাং মানে গাঁৱলীয়া বস্তু আৰু চাং আৰু এইপিনে চাং টাং আছে কিবা কিবি আৰু ওলাই গ'লে সেইপিনে বাথৰুম লেট্ৰিন এইবিলাকত যাব পাৰিব আৰু এটা বস্তু দেখিব দিওঁ মানে এইবিলাক চাওঁ নিজে বনাইছোঁ মানে অভাৱে আৱিষ্কাৰৰ মূল বুলি যি কয় মানে বস্তু থোৱাৰ অভাৱ হৈছিল তো এইবিলাক আৱিষ্কাৰ কৰি ওলাইছোঁ নিজে মাৰি দিছোঁ আৰু এই ঘড়ীটোৰ মানে কি বেটাৰী চেঞ্জ হৈছে তথাপিও থৈ দিছোঁ পেহীয়ে মোক দিছিল মানে ফাৰ্ষ্ট যেতিয়া মই হাইস্কুল পাইছিলোঁ এইটো মোক উপহাৰ দিছিল পেহী সেইকাৰণে থৈ দিছোঁ পেলাই দিয়া নাই আৰু যেতিয়া এইটোৰ মানে বেটাৰীৰ অভাৱ হ'ল মানে বেটাৰীৰ অভাৱ হোৱা নাছিল বেটাৰী লগাই ল'ব পাৰিলোঁ হয় পইচাৰ অভাৱ হ'ল তাৰপিছত এইটো মানে সেই এনেকৈ পৰি থাকিল তাৰপিছত বেয়া হৈ গ'ল আৰু যেতিয়া পইচাৰ অভাৱ হয় মানে অভাৱে আৱিষ্কাৰৰ মূলটো তাৰপিছত মই এইটো বস্তু আৱিষ্কাৰ কৰি উলিয়ালোঁ বুলি ভাবিছে নেকি ওলোৱা নাই এইটো কিনি আনিছোঁ পিছত মেট্ৰিকত আৰু এইটো হৈছে মোৰ ঘৰ কেনে পালে বাৰু ঘৰটো মোৰ আৰু ৰ'ব এটা বস্তু দেখুৱাই দিছোঁ মানে এইটো হৈছে কিউব মই নতুনকৈ আনিছোঁ আৰু এইটো যি আছে এইটো মানে ডায়েৰী মোৰ মই মানে নিজে মানে কিবা কিবি লিখোঁ আপোনালোকেও ডায়েৰী লিখক মানে কিছুমান কথা আমি পাহৰি যাওঁ কিন্তু ইয়াত লিখি থৈ দিব লাগে দিনলিপিয়ে লিখিব লাগে পাৰিলে আৰু ইয়াত আছে স্ক্ৰিপ্ট মানে আমি এখন শ্বৰ্ট ফিল্ম বনাম নলবাৰী ধামাকা বুলি আমাৰ এটা চেনেল আছে শ্বৰ্ট ফিল্ম এখন আহিছে আগতে মানে কমেডি ভিডিঅ' দিছোঁ বহুত বেছি মানুহে বহুত বেছি মৰম দিছে ভাল লাগিছে আৰু ইয়াৰ ডিছক্ৰিপশ্যনত লিংকটো থাকিব আপোনালোকে যাই ছাবস্ক্ৰাইব কৰি লওক যদি ছাবস্ক্ৰাইব কৰা নাই মানে শ্বৰ্ট ফিল্ম এখন আহিছে ধুনীয়া স্ক্ৰিপ্ট লেখা কমপ্লিট হৈছে বহি ইয়াত আছে তো এনেকৈ আপোনালোকে ঘৰ চৰ চাই পিনে অলপ টাইম বহাৰ পিছত মাই বনাই আনিব থকথকীয়া গাখীৰৰ লাল চাহ থকথকীয়া গাখীৰৰ গাখীৰ দিয়া চাহ বনাই আনিব তাৰপিছত আপোনালোকে চাহ তাহ খাই লওক ধুনীয়াকৈ আৰু এতিয়া আমাৰ এক্সাম আছে ধীৰাজ ভাই এক্সামৰ কাৰণে ওলাইছে আৰু মই ভিডিঅ' বনাই আছিলোঁ আৰু এক্সামৰ কাৰণে একেদিন ভালদৰে ভিডিঅ' দিব পৰা নাই পিছলৈকে ভাল কণ্টেণ্ট আনিব চেষ্টা কৰিম তো আজি এইটো এটা আছিল সৰু ভিডিঅ' যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ লগতে প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব তো আজিলৈ বাই বাই